আজি এবিধ বহুত স্বাস্থ্যকৰ শাক পিৰালি পালেং আৰু কচ মাছৰ জোল বনালোঁ। এয়া শাকখিনি ধুনীয়াকৈ কুটি ল'লোঁ, আলু দুটা বইল কৰি ল'লোঁ, মাছখিনিত হালধি নিমখ দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, হাফ ফ্ৰাই কৰি লৈছোঁ। এয়া হাফ ফ্ৰাই কৰি লোৱাৰ পিছত মাছ ভজা তেলতে দি দিছোঁ পিঁয়াজ, জলকীয়া অকণমান ভাজিলোঁ, তাৰপিছত দিছোঁ হালধি, অকণমান জলকীয়া গুড়ি, সোৱাদ অনুযায়ী নিমখ, ধুনীয়াকৈ লৰাই তাৰপিছত দি দিলোঁ আদা নহৰু পেষ্ট দিও আকৌ ধুনীয়াকৈ 2 মিনিট সময় ভাজি ল'লোঁ। তাৰপিছত বিলাহীখিনি দিলোঁ, বিলাহীখিনি গলি যোৱালৈকে ভাজিলোঁ। তাৰপিছত দি দিলোঁ শাকখিনি আৰু বইল কৰা আলুখিনি, আলু এটা ভাঙি দিলোঁ। তাৰপিছত এনেকৈ লৰাই মেলি 5 মিনিটমান শাকখিনি ভাজি তাৰপিছত দি দিলোঁ গৰম পানী। এয়া গৰম পানীখিনি দি লৈ ধুনীয়াকৈ লৰাই মেলি মাছকেইপিচ দি দিলোঁ। এতিয়া ঢাকি দিছোঁ, এইদৰে 10 মিনিটমান উতলিবলৈ দিলোঁ ভালকৈ। তাৰপিছতে চালোঁ, চাই পেলাই আকৌ 10 মিনিটলৈ ঢাকি দিলোঁ। এয়া চাওকচোন কালাৰটো কি সুন্দৰ ওলাইছে। এয়া পিৰালি পালেং আৰু কচ মাছৰ জোলৰ আঞ্জা ৰেডি। আশা কৰিছোঁ গাইজ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ফ'ল' কৰি দিব পেজটো।